দৰ্শকসকলে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই এয়া যাবলৈ ওলালোঁ বেগ ধৰি জামুগুৰি যোৱা হ'ল। ইয়াত এইখিনিতে ইমান ঘাঁহ নাই, এইপিনে দেখিছেনে বহুত ঘাঁহ হৈ আছে। সেইকাৰণে মই ধানত মৰা ঘাঁহ মৰা দৰৱ ল'বলৈ গৈছোঁ জামুগুৰিলৈ। ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ, আৰু মই বহুত দিনলৈকে ভিডিঅ' দিব পৰা নাই। মই এতিয়া আমাৰ ইয়াত ভাদ মাহত ধান ৰোৱা হৈছে। আমাৰ এইপিনে বৰষুণৰ কাৰণে এবাৰ বৰ দিগদাৰ হ'ল, সেইকাৰণে আমি ধান ৰুব পৰা নাছিলোঁ। এতিয়া এইপিনে দেখিছেনে, এতিয়া গোটেই এইকেইটা ধান লগোৱা হৈছে আৰু মোৰ লগোৱা হৈ আছে। কালি ৰুলোঁ এডৰা আৰু এডৰা বোকা দিয়া আছে। আজি জামুগুৰিত তাৰপিছত কঠীয়া তুলিম, কঠীয়া তুলি আকৌ কঠীয়া কেইআশীমান লাগিব, 12 আশী কালি আনিছিলোঁ, 12 আশী আনি ৰুলোঁ। আৰু আজি বেছি ডাঙৰ নহয় আৰু বোকাও ইমান ভালকৈ নাই, যেনে তেনে ৰুই আছোঁ আৰু নুৰুলেও নহ'ব নহয়, সেইকাৰণে ৰুই আছোঁ। আমাৰ এইপিনে গোটেই ভাদ মাহতে ধান, যোনে কোনোবাতো প্ৰথম নভুই ভাদ মাহতে কৰিছে। আপোনালোকৰ সেইপিনেতো গোটেই চাগে ধান লগায়ো শেষ হ'ল। আমাৰ এইপিনে এতিয়া লগোৱা হৈছে। এয়া দেখিছেনে, এতিয়া ধান ৰোৱা হৈছে। এয়া বেছি দিন হোৱা নাই, 2-3 দিন হৈছে এইটো ধান ৰোৱা। আৰু এয়া হ'ল আগতে ধান ৰোৱা আছিলে, কেনেকুৱা ঘাঁহ হৈ আছে দেখিছেনে। এইটো ঘাঁহ মৰা দৰৱ দিয়া হ'ল, গতিকে অকণমান মৰি আছে। তাৰপিছত এইপিনেও কালি পৰহি ধান ৰোৱা হ'ল। ছাগলী ইমান দিগদাৰ কৰে, আৰু এইপিনে গোটেই এতিয়া লগোৱা হৈছেহে। আৰু কোনো ফালে হাল বোৱাই নাই, ফাৰ্নিও কৰা নাই। মই এতিয়া গাড়ী ৰখিয়ে আছোঁ, গাড়ী অহা নাই। ইমান দেৰি হৈ আছে, তথাপি গাড়ী অহা নাই। এতিয়া আমাৰ পথাৰটো দেখুৱাই দিছোঁ কেনেকুৱা ঘোঁৰা হৈ আছে। এয়া দেখিছেনে ঘাঁহ কিমান হৈছে, ধান ছিঙিব পাইছেনে আপোনালোকে? ইমানেই ঘাঁহ হৈছে। শুকানত লগোৱা হৈছিলে যে ধান, সেইকাৰণে ইমানকৈ ঘাঁহ হৈছে। দেখিছে গোটেই ঘাঁহ ইমান থাকিলে মই ধান নাপাম, সেইকাৰণে ঘাঁহ মৰা নিদিলে নহ'ব। ধান একো নহয়, ঘাঁহ মৰা দৰৱটো অকল ঘাঁহবিলাকহে মৰিব, একো নহয়। দেখিছেনে শুকানৰ কাৰণে ধান ৰুব নপৰাৰ কাৰণে এনেকুৱা কঠীয়াবিলাক থাকি গ'ল। কিমান এইগাল গোটেই চকুৱা আছিলে, এয়া বেয়া হ'ল। এয়া মই দৰৱ দোকানলৈ আহি পালোঁ, দেখিছোঁ। মই কেনেকুৱা এইটো হেৰি কৰিব লাগিব গম নাপাওঁ। 16 লিটাৰ 40 ml এইটো গোটেই হ'ব নেকি? জোখটো হেৰি কৰি দিব। মই দৰৱ মাৰিব লাগিব যে, সেইকাৰণে গম নাপাওঁ। মই নিজে মাৰোঁ, সেইকাৰণে কিমান কি জোখ কিমানকৈ গম নাপাওঁ। হা এইটো 30 আছে, এইটো 100 দি 10 দি দিবা। 16 লিটাৰ এইটো পূৰা দি পেলানি আকৌ ইয়ালৈকে 10 সেইটো 16 লিটাৰত সেইটো ক হা পাহৰি থাকিম নহ'লে। সেইকাৰণে দৰৱ নিয়া হ'ল।